আৰম্ভ কৰিছোঁ অন্য এটি ব্লগৰ পৰা। আৰু ইফালে আমি ফুৰিব আহিছোঁ, আপোনালোকে আগত দেখিলে ভিডিঅ'ত যে নিজৰা এটা দেখাইছোঁ মই। তো ক'ত আছে নিজৰাটো, আমি কি জেগাত আহিছোঁ সম্পূৰ্ণ গম পাব ভিডিঅ'টো চালে। ৱেলকাম টু বৰপ্ৰতিমা বৰিহাট, মিৰ্জা কামৰূপ লিখাই আছে তাত। তো আমি আহিছোঁ ইয়াতে। তো ইয়াতে আমি ভিতৰত যাম। এতিয়া টিকেট কাটিছে মিষ্টাৰহঁতে, মোৰ ফ্ৰেণ্ডৰ মিষ্টাৰ আৰু মোৰ মিষ্টাৰ। তো কাটি আছে টিকেট আৰু আমি এতিয়া ভিতৰত যাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে গম পাব যে কিমান ধুনীয়া ঠাই। মোৰ অলপ মাতটো বেয়া হৈ আছে যিহেতু মোৰ অকণমান বেমাৰ চলি আছে। তো সম্পূৰ্ণকৈ চাব ভিডিঅ'টো। এয়া আৰম্ভ কৰিছোঁ। আমাৰ ধুনীয়া এজনী গাই গৰু আৰু পোৱালি গাখীৰ খাই থকা দৃশ্য আৰম্ভণিতে দেখা পাইছে আপোনালোকে। আৰু ইফালে সেউজীয়া গছ গছনিৰ মাজত আছোঁ আমি। ধুনীয়া পৰিৱেশ, ঠাণ্ডা ঠাণ্ডা পৰিৱেশ, মোৰ বহুত বেছি ভাল লাগিছে। শেষলৈকে ভিডিঅ'টো চালেহে আপোনালোকে গম পাব যে সঁচাই ভাল লাগে নে বেয়া লাগে। তাৰপাছতে আহিব পাৰিব। এয়া দেখিছে ঢেঁকী, আমাৰ লোকশিল্প দেখাইছে অসমৰ, যিহেতু আজিকালি এইবিলাক নোহোৱা হৈ গৈছে। দেখিছেনে ইমান ধুনীয়াকৈ মাটিৰে ঘৰ বনাই তাতে ডালা চালনী খৰাহী ৰাখি ধুনীয়াকৈ দেখুৱাইছে দৃশ্যটো ঢেঁকীৰ। ইফালে আছে তাঁতশাল, দেখিছেনে ইমান ধুনীয়া। আজিকালি এইবোৰ নোহোৱাই হৈছে, তথাপি আমাৰ ARJB ফাৰ্মছৰ ফালৰ পৰা এইবিলাক দেখুৱাব চেষ্টা কৰিছে। তো আপোনালোকে আহিব পাৰিব চাব, ভালে লাগিছে মোৰ বেছি। আৰু আছে, আপোনালোকে ইয়াতে শেষ বুলি নাভাবিব, আৰু আছে। ইফালে যঁতৰ এটা দেখিছে আপোনালোকে। আৰু এয়া দেখিছেনে মাটিৰে ষ্টেজ হয়, মাটিৰে বনাইছে ধুনীয়াকৈ। কিবা এনেই গান বাজি আছে ওচৰত, মিউজিক বা গান চান বাজি আছে। কোনোবা সৰু বাচ্ছা ল'ৰা ছোৱালী ইয়াতে ডান্স কৰিলে এনে মানে কৰিব পাৰে আৰু এনে। আৰু ইফালে দেখিছে খেৰৰ পুঁজি, ক'ত দেখা পাওঁ আমি, গাঁৱত গ'লে আছে, গাঁৱত এতিয়াও নথকা বুলি নকওঁ, খেতি কৰা মানুহ আছে। তো আৰু ইফালে বাপেক আৰু পুতেক আৰু আমাৰ সখীহঁতৰ ল'ৰাটো। ইফালে এতিয়া আমি এটা ধুনীয়া পৰিৱেশ দেখুৱাওঁ আপোনালোকক, চাই থাকিব। এয়া দেখিছেনে মানুহবিলাকে খাই আছে। আৰু খাই ক'ত আছে দেখিছেনে, শালগছৰ তলত খাই আছে। ইমান ধুনীয়া পৰিৱেশ, শালগছৰ তলত বহি বতাহ খাই নেচাৰেল বতাহ খাই ধুনীয়া খাই থাকক আপোনালোকে, এনজয় কৰি থাকক। আৰু আছে, শেষলৈকে চাই থাকক, চাই থাকিলে গম পাব। আমাৰ স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকক আনিব লাগে, যিখিনি তাঁতশাল শিকি আমাক দেখুৱাইছে বা খেৰৰ পুঁজি এইবিলাক দেখুৱাব লাগে। জানে মানে বুজি পাব তেতিয়া, যিহেতু আজিকালি নোহোৱাই হৈ গৈছে। আৰু আছে, গাঁৱত আছে, টাউনত নাই, যিহেতু টাউনৰ মানুহখিনিয়ে দেখাব পাৰিব। মই কোৱা নাই যে গাঁৱৰ মানুহ নাহিব ইয়াত, গাঁৱৰ মানুহে আহিব, গাঁৱততো দেখা পায়ে থাকে। কিন্তু টাউনত নাপায়, যিহেতু টাউনৰ মানুহ মানে কি আহি কিনে দেখুৱাব পাৰিব নিজৰ ল'ৰা ছোৱালীক। তো আহিব, ভালে লাগে, আপোনালোকে আহিব, উপভোগ কৰিব। মোৰ পিছে ভালে লাগিছে আহি, ভালে লাগে জেগাখিনি। প্ৰথমবাৰ আহিছোঁ কিন্তু তথাপি ভালে লাগিছে। আৰু এটা বস্তু দেখাইছোঁ, এইটো দেখিছেনে মাটিৰে ঘৰ, মাটিৰ বহুতকেইটা ঘৰ আছে। আৰু ইয়াৰে কিটচেনবিলাকো মাটিৰে হয়। এইটো এটা কিটচেনটো বাৰু মই ইফালে যোৱা নহ'ল, কেতিয়াবা নেক্সট টাইম আহিলে দেখুৱাম। এইটো মাটিৰ ঘৰ, মাজত আইনাৰে গ্লাছৰ বটলবিলাক সোমাই দিছে। ইয়াৰে ভিতৰত বহি খাব পাৰি। এইটোতে নহয় আৰু বহুতকেইটা আছে। কাৰেণ্ট গুচি গ'ল, ভালদৰে দেখুওৱা নহ'ল, অলপ মানে কি আহিল তাৰে অলপ পাছতে। এইটো দেখিছেনে ইমান ধুনীয়াকৈ বনাইছে। আৰু এইফালে আইচক্ৰীম ল'লোঁ আমি, আইচক্ৰীমো পায়। আৰু এণ্ট্ৰি ফিজৰ কথা মই কোৱাই নাই, এণ্ট্ৰি কৰোঁতে এজনৰ 200 টকাকৈ লয়। 12 বছৰৰ নে তলৰ 12 বছৰ নে 18 বছৰে হ'ল, 12 বছৰৰ চাগে, তাৰে তলৰ বাচ্ছাবিলাকৰ নলয় এণ্ট্ৰি ফিজ। সেই 200 টকাটোত আপোনালোকে কিবা খাব পাৰিব। আৰু এক্সট্ৰা কিবা যদি খৰচ কৰে, সেইটো এক্সট্ৰাকৈ তাতে পে' কৰিব লাগিব। তো আহি কিনে আপোনালোকে ধুনীয়াকৈ খাই যাবগৈ। খোৱা আৰু চোৱাই আৰু ইয়াতে বিশেষ নাই। আৰু ইয়াতে নাৰ্চাৰীও আছে দেই, নাৰ্চাৰীৰ পৰা আপোনালোকে বস্তু লাগিলে, গছৰ পুলি লাগিলে লৈ যাব পাৰিব কিনি। নাৰ্চাৰীও আছে। কিছুমান বেলেগ এৰিয়া আছে, আমি যোৱা নাই। আৰু ৰিজৰ্টৰ নিচিনাই হয় অলপ,
কিন্তু নামটো ইয়াত ৰিজৰ্ট বুলি নাই, ইয়াতে লিখাই আছে ষ্টেজখনত, দেখিছে আপোনালোকে, মই কৈছোঁৱে আগতে। আৰু এয়া দেখিছে মই ষ্টেজত উঠি আহিছোঁ, সম্পূৰ্ণ মাটিৰে হয়। মই প্ৰথমতে ভাবিছিলোঁ হয়নে নহয়, তো চেক কৰি চালোঁ হয়ে। তো আমাৰ ফুৰা হ'ল আৰু ঘূৰা ফুৰা হৈ গ'ল, এতিয়া ঘৰত যাম, তো কিবা এটা খাই লওঁ। তো আজিৰ ব্লগটো ইমানেই, তো সকলোখিনি পাব। আমি বোলো চাওমিনে খালোঁ, বেলেগ একো নাখালোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই।